গুড মৰ্ণিং বন্ধুসকল, আপোনালোকে কেনে আছে? আশা কৰিছোঁ আপোনালোকে চবেই ভালে আছে চাগে। তো আজি মই আপোনালোকৰ মাজলৈ এটা বস্তু লৈ আহিছোঁ। তো বস্তুটো হৈছে আপোনাৰ মেজিক কফি মগ। এইটো আপোনাৰ অনলাইন যদি আপুনি ল'ব খোজে বস্তুটো, খুবেই ভাল বস্তু আপোনাৰ কফি মগটো। তো এইটো একচুৱেলি আমাৰ কংকন দা আনিছে, এইটো কংকন দা। তো Hi, তেখেতে good morning. আনবক্সিং কৰি দেখাব আমাক বস্তুটো কেনেকুৱা কি ধৰণৰ আপোনালোকে চাব পাৰিব। এইটো একচুৱেলি ব্লেক হয়। যেতিয়া আপুনি গৰম পানী ঢালি দিব ন, ইয়াতে এটা পিকচাৰ আহিব, ধুনীয়া এটা পিকচাৰ আহিব আপোনালোকে তো বলক আমি গোটেইখিনি চাওঁ। আপোনালোকে চাই চাগে ভালেই পাব বস্তুটো। ইয়াতে এতিয়া গৰম পানী দিব আমাৰ কংকনে। তো দিয়াচোন গৰম পানীখিনি। এইটো চাব, এতিয়া গৰম পানী দিয়াৰ লগে লগে ইয়াত এটা পিকচাৰ আহিব, ধুনীয়া এটা পিকচাৰ আহিব। এইটো চাওক দি আছে। এইটো এটা তলৰ ফালৰ পৰা এইটো একচুৱেলি মেজিক কফি মগ কোৱা হয় ইয়াক। এইটো চাওক আপোনালোকে লাহে লাহে হৈ আছে, ওপৰৰ তলৰ ফালৰ পৰা এটা পিকচাৰ আহিছে, ধুনীয়া এটা পিকচাৰ আহিছে। ৱাও, এইটো চাওক, এইটো চাওক কি ধুনীয়া এটা পিকচাৰ। এইটো কংকনদাৰ হয়। এইটো চাওক পিকচাৰটো। এইটো অনলাইনত এভেইলেবল হয়, আপোনালোকে লৈ যদি ল'ব পাৰে, বেছি দাম নহয়। এইটো 500-600 ভিতৰত পাই যাব। এইটো আপোনালোকে চাই ভালে পাইছে, চাওক এইটো ঘূৰাই দিছোঁ মই। আপোনাৰ নিজৰ ছবিখনো এটা লগাই দিব পাৰিব। আপোনাৰ যি মন যায়, যি ধৰণে ভাল পায় ফটো, সেই ফটো আপুনি ইয়াতে দিব পাৰে অনলাইন যোগেৰে। তো আজি আপোনালোকক এইটোৱে দেখাব লাগিছে, এতিয়া গৰম পানী। আৰু পানীখিনি যেতিয়া মানে ঠাণ্ডা হৈ যাব, নিজে নিজে এইটো পুনৰ ব্লেক হৈ যাব। এইটো চাওক। এতিয়া আমি এইটো চাম যে ঠাণ্ডা হোৱাৰ পিছত কেনেকৈ ইয়াৰ পিকচাৰটো আৰু পুনৰ মানে ব্লেক হ'ব। চাব, এতিয়া আমি ঠাণ্ডা পানী ঢালি দিম ইয়াতে। 4-5 মিনিট পিছতে আপুনি দেখা পাব এইটো পুনৰ ব্লেক হ'ব। এইটো দেখাই আছে আপোনাৰ। কি ধুনীয়া এটা বস্তু বনাইছে। এতিয়া ব্লেক হৈ আহি আছে লাহে লাহে। এইটো চাব, ব্লেক হৈ আছে। এইটো চাওক, লাহে লাহে ব্লেক হৈ আহি আছে। আৰু 2-3 মিনিট পিছত আপোনাৰ গোটেইখিনি ব্লেক হ'ব। আচৰিত বস্তু এটা বনাইছে এইটো। এইটো চাওক, এইটো চাওক। তো আশা কৰিছোঁ ভিডিঅ'টো চাই ভালে পাইছে। আৰু লাহে লাহে ব্লেক হৈ আছে লাহে লাহে। হৈ গ'ল, লাহে লাহে ব্লেক হৈ গ'ল। তো চাই লওক, এতিয়া মানে কি পানীখিনি ঠাণ্ডা পানী দিয়াৰ কাৰণে গোটেইখিনি ব্লেক হৈ গ'ল। এতিয়া ভিডিঅ'টো চাই ভালে পালে, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল বাটনটো দবাই দিব। ঠিক আছে, থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। থেংক ইউ ফৰ ৱাটছিং।